হাই গাইজ, তো আজি আমি আহিছোঁ ষ্টেচনলৈ। তো আজি আমি যাম নলবাৰীৰ ৰাস মহোৎসৱলৈ। এতিয়া আমি সকলোৱে ট্ৰেইনত বহি ল'লোঁ আৰু এতিয়া যাম আমি সকলোৱে ৰাস চাবলৈ। তো ভিডিঅ'টো চাই থাকিব। এয়া ইয়াতে পুৰা মেলা হৈ আছে। মই ট্ৰেইনৰ ভিতৰৰ পৰা অকণমান ভিডিঅ' কৰিলোঁ আৰু ইয়াৰ পৰা নামি আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আমি আহি পালোঁ নলবাৰী ষ্টেচনত। ইয়াৰ পৰা আমি যাম ৰাস। আৰু ইয়াতে ইণ্ডিয়া গেট বনাইছে, মানে ইণ্ডিয়া গেটত লাইটিং দিছে, কিন্তু আমি দিনত অহাৰ কাৰণে লাইটিংটো চাব নাপাম। আৰু এয়া আমি ভিতৰত ইয়াতে সোমালোঁ, মানে পিছফালে সোমালোঁ। আগে আমি মানে মেলাকেইখন পাম। আমি মানে ট্ৰেইনেৰে অহাৰ কাৰণে এয়া পিছফালে সোমাব লগা হ'ল। এয়া আমি মেলাত সোমালোঁ। নলবাৰীৰ ৰাসত কিন্তু পুৰা একেবাৰে গোটেই এৰিয়া কভাৰ হৈ থাকে, ইমান পিছফাললৈকে মানে মেলা দিছে। আৰু এয়া আমি ভিতৰত সোমালোঁ। ষ্টেজখনত কিবা আকস্মিক বক্তৃতা কিবা হৈ আছে চাগে। ইয়াৰ পিছত আমি সেৱা কৰিম। সেয়া অকণমান আহি পেলাই ৰখিলোঁ ইয়াতে। এতিয়া আমি ইয়াতে সেৱা কৰিলোঁ আৰু সেৱা কৰি আপোনালোকক গোটেই ৰাসখন দেখুৱাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মানে সকলোবিলাক মূৰ্তিতে মানে লাইটিং আছে, কিন্তু আমি দিনত অহাৰ কাৰণে লাইটিংটো দেখা নাপাম আৰু আপোনালোককো দেখুৱাব নোৱাৰিম। তো এয়া গোটেই মানে ৰাস হোৱা ঠাইখিনি গোটেইখিনি দেখাম আপোনালোকক। ইয়াতে মানে এটা নতুন বস্তু দেখা পালোঁ আৰু সেয়া হৈছে পুতলা থিয়েটাৰ। কোনে কোনে পুতলা থিয়েটাৰ চাই পাইছে কমেণ্টত জনাব। মই কিন্তু আজিলৈকে চাই পোৱা নাই, মানে চাব খুজিছিলোঁ, কিন্তু পুতলা থিয়েটাৰটো বোলে ৰাতিলৈকেহে দেখাব। মূৰ্তি চাই উঠি আমি মানে ইয়াতে মেলাত সোমালোঁ আৰু মেলাত সোমায়ে মোৰ মানে চাটৰ দোকানখনলৈ চকু গৈছে, মানে চাট খাব মন গ'ল। কিন্তু মেলাত সোমাই চাট নাখালোঁ দিয়কচোন। আগে মেলাবিলাক ঘূৰি লওঁ, তাৰপিছত কি খাওঁ আপোনালোকক দেখুৱাই আছোঁ। ফনি ল'লোঁ এখন। তো এয়া মই কাপোৰ ল'লোঁ, এটা পেণ্ট এটা ল'লোঁ ইয়াতে, ইয়াৰ পৰা এটা পেণ্ট ল'লোঁ। এবাৰো চাই আছে। কি লাগে তোমাক? টাইম পাছ। কি চাইছা? সৰু সৰু মানে ৰিংবোৰ বহুত ধুনীয়া ধুনীয়া আছে, দাম বহুত গাইছ। এইটো পিন্ধি চাইছোঁ। এটা বস্তু দেখুৱাওক, এইটো সৰু আৰু এই দাম হ'ল তাৰ আছে, বেলেগ বেলেগত বিক্ৰী কৰি আছে। এতিয়া আমি মেলাৰ পৰা ওলাই
হোটেলত কিবা খাবলৈ সোমাইছোঁ। কি খাবা দিছা 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 কি খাবা চাওমিন খাম আৰু পৰঠা পৰঠা যদি চাওমিন দি পেক কৰে আৰু কিবা নেক্সট আৰু খাব বোলে না মন এই সৰু পেটটোত বোলে আৰু খাব যায় গাইছ খাব পাৰে সৰু পেকেট খাব চাওমিন গাইছ একদমেই ভাল লগা নাই চাওমিনখিনি পৰঠাটো ঠাণ্ডা কি ক'ম আৰু চাইজটো সৰু কুলাৰ বটল বুলি চব মানে সৰু সৰু কৰি দিছে ঠাণ্ডা এতিয়া আমি ৰাসৰ ভিতৰৰ মানে মেলাৰ পৰা ওলাই আহি ইয়াতে বাহিৰত মেলা হোৱা মানে তাতে চাই আছোঁ দোকানবিলাকত মানে বস্তুবিলাক সকলোতে চাব লাগে কিনো নিকিনো সেইটো বেলেগ কথা। ৰ'দ কেনেকুৱা বহুত ৰ'দ আৰু এইখন হৈছে হৰি মন্দিৰত সোমোৱা মেইন গেটখন যিহেতু আমি পিছফালেৰে সোমাইছিলোঁ তো এতিয়া আগফালেৰে ওলালোঁ আৰু আপোনালোকক এয়া দেখুৱালোঁ। এতিয়া আমি আহিলোঁ ফ্লাইঅভাৰৰ তলেৰে মানে তাতেও মেলা হয় তো এয়া আহি মানে এতিয়া মেখেলাৰ দোকান দেখা পালে তো মেখেলা সুধিলোঁ কিন্তু দামে দৰে নিমিলিল আৰু একেবাৰে শেষত আমি ফুচকা খালোঁ আকৌ মানে তাৰ পৰা মেলাৰ ভিতৰত আকৌ সোমালোঁ ফুচকা খাবলৈ। মুখটো বেছি না ইফালে আমি ৰখি আছোঁ গোটেই কেইজনী মা আৰু এইফালে মা মই আৰু দেউতাই দহি ফুচকা খালোঁ আমি মানে এই ফুচকা নাখালোঁ আৰু ভণ্টিয়ে মানে অকল সেই ফুচকাৰে নিদিলে তাই মানে মোৰ পৰা দহি ফুচকাও খালে। এতিয়া আমি ফ্লাইঅভাৰৰ ওপৰেৰে গৈ আছোঁ আমি মানে হাৱেলৈকে যাম আৰু এইখিনি উঠোতে মানে ইমান ভাগৰ লাগে তাৰপিছত আমি আধাৰ পৰা ৰিক্সা ল'লোঁ আৰু এয়া ৰিক্সাৰ পৰা নামি আমি ইয়াতে গণেশ মন্দিৰৰ কাষতে বাছত উঠিম। নলবাৰীত মানে গোটেইখন থিয়েটাৰ মাতে তো সেইকাৰণে মানে নলবাৰী ৰাসলৈ আহিলে মানে সকলোতে মানে পোষ্টাৰবিলাক দেখাই পাব থিয়েটাৰৰ আৰু এতিয়া আমি বাছত আহিলোঁ। তো আজিলৈ ইমানতে এৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।